हेलो नमस्कार अस्सलामु आलाइकुम आपनालोक সকলোকে মোৰ অন্য এটা ভিডিঅলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৱে বহুত বেছি ভালেই আছে আৰু মইও আপোনালোকৰ আশীৰ্বাদত বহুত বেছি ভালেই আছো দিয়ক এয়া আজি আপোনালোকক আজিৰ দিনটো ইটো মানে আপোনালোকৰ আগত শেয়াৰ কৰি আছো আৰু গাইস এটা কথা আপোনালোকে যদি মোক সাপোৰ্ট কৰে তেতিয়া হলে মই আগুৱাই যাব পাৰিম আৰু ভিডিঅ' বনাবলৈ উৎসাহ পাম আৰু যদি মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকে ভাল পায় তেতিয়া হলে প্লিজ লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যেহেতু মই আপোনালোকৰ সাপোৰ্টৰ অবিহনে আগবাঢ়িব নোৱাৰিম আজি গৈছিল মানে বেংকত কিবা অলপ কাম আছিলে তো আহা টাইমত ভিডিঅ' অলপ কৰিলো তো টমটমত আহিছে যেহেতু পুৰা মানে লৰি আছে পুৰা স্পীড আহি আছে যে তো সন্ধিয়া টাইমৰ এইবোৰ ভিডিঅ' মানে সন্ধিয়া অলপ আমাৰ শাক-পাচলি বাগিচাখনত আহিলো তো ঘৰৰ ভিতৰতে মানে গাইস এতিয়া ঘৰৰ কাম যেহেতু বন্ধ আছে তো ভাবিছো এনে পৰি থকাতকে এইবোৰ কৰি থকাটো মানে বহুত উপকাৰ হ'ব মানে যেহেতু আজিকালি সবজি শাক-পাচলি যিহে দাম তো নিজে কৰি খোৱাটো অলপ মানে বহুত মানে অলপ মানে কি বহুত কিবা উপকৃত মানে হ'ব বুজিছে ইয়া জলকীয়া গছ ইয়া পানীলাও গছ মিঠালাও গছো আছে ইয়াত বেঙেনা গছ আৰু ইয়া বহুত কিবা কিবি লগাইছে মানে পুৰা ইয়া অমিতা গছ ইয়া উৰখি গছ ইয়া মানে ঘৰৰ ভিতৰতে মানে ইয়া আজি মোৰ বেটাৰ বাৰ্থডে তো আপোনালোকে মাশাআল্লাহ বুলি সবে কৈ দিব তো চাওকচোন ইয়াৰ আমাৰ ফালেটো চেৰি ফল বুলি কয় ইয়াৰ চক বেটাই নিজে হাতে কেনেকে কৰি আছে নিজে খাব